everyone আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত ভাৰতৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে 15টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছো আৰু এই কুৱেশ্যন এনসাৰসমূহ আপোনালোকৰ আগন্তুক এডিআৰই গ্ৰেড 4 আৰু এছএছচি জিডি আজি পৰীক্ষাৰ বাবে অতিকৈ সহায়কজনক হ'ব। সো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ কোনখন ৰাজ্যত ৰনথাম্বৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ ৰাজস্থান। ৰাজস্থানত ৰনথাম্বৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ কোনখন ৰাজ্যত সৰিস্কা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ ৰাজস্থানত। সৰিস্কা ৰাষ্ট্ৰীয় উদ্যান ৰাজস্থানত অৱস্থিত। কুৱেশ্যন নম্বৰ 3, ভাৰতৰ কোনখন ৰাজ্যত ঘানা পক্ষী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ ৰাজস্থানত। ঘানা ৰাষ্ট্ৰীয় পক্ষী উদ্যান ৰাজস্থানত অৱস্থিত। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ কোনখন ৰাজ্যত কানহা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ মধ্যপ্ৰদেশত। কানহা ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ কোনখন ৰাজ্যত পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ মধ্যপ্ৰদেশত। পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত। কুৱেশ্যন নম্বৰ 6, নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ কোনখন ৰাজ্যত চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ হাৰিয়ানাত। হাৰিয়ানাত চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ কোনখন ৰাজ্যত কালেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ হাৰিয়ানা। কালেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান হাৰিয়ানাত অৱস্থিত। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ কোনখন ৰাজ্যত দুধৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত দুধৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ কোনখন ৰাজ্যত বেতলা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ ঝাৰখণ্ডত। ঝাৰখণ্ডত বেতলা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ কোনখন ৰাজ্যত চিৰোহী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ মণিপুৰত। মণিপুৰত চিৰোহী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ কোনখন ৰাজ্যত কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ ছিকিমত। ছিকিমত কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 13, ক্লাউডেড ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ ত্ৰিপুৰাত। ক্লাউডেড ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ত্ৰিপুৰাত অৱস্থিত। কুৱেশ্যন নম্বৰ 14, ভাৰতৰ কোনখন ৰাজ্যত গালফ অফ মান্নাৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ তামিলনাডুত। গালফ অফ মান্নাৰ ৰাষ্ট্ৰীয় উদ্যান তামিলনাডুত অৱস্থিত। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত চিমলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? উত্তৰ উৰিষ্যাত। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।